পশ্চিম কাৰ্বি আংলঙত প্ৰথম দুজনৰ দেশত কোভিড-19ৰ অৱস্থিতি এলৈ পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ তৎপৰতা সংবাদ মেল সম্বোধন উপায়ুক্তৰ চৰকাৰৰ চূড়ান্ত অৱহেলাৰ নিদৰ্শন ধুৱাচাঙত উঠিল কুলিগড় প্ৰস্তাৱিত ITI প্ৰতিষ্ঠান কাৰ্বি আংলং জিলাৰ দ্বিতীয়টো কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটি প্ৰায় 8 বছৰে পৰি আছে চূড়ান্ত অৱহেলিত অৱস্থাত 1 নং দুৱাৰ আমলা পৰিষদ সমষ্টি মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি বিজয় তেৰণৰ সাহায্য বহিৰাজ্য পশ্চিম বংগত আবদ্ধ শ্ৰমিকৰ পৰিয়ালক নগদ 5,000 টকাৰ সাহায্য প্ৰদানেৰে কিছু সকাহ দিয়াৰ প্ৰয়াস নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ পশ্চিম কাৰ্বি আংলঙত প্ৰথম দুজনকৈ ব্যক্তিৰ দেহত কোভিড-19 পজিটিভ যুৱক কেজন জিলাখনৰ খেৰণী থানাৰ অন্তৰ্গত হাৱাইপুৰৰ অজয় শিৱ বয়স 20 আৰু ভীমভদ্ৰ শিৱ বয়স 22 দুয়োগৰাকীয়ে দিল্লীৰ পৰা আহি পল্টন বজাৰ মহালক্ষ্মী হোটেলত কোৱাৰেণ্টাইন হৈ আছিল যুৱক দুজনৰ দেহত কোভিড-19 পজিটিভ পোৱাৰ পিছতেই তৎপৰ আৰু অধিক কটকটীয়া হৈছে জিলা প্ৰশাসন তদুপলক্ষে হামৰেনস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা স্থানীয় বিধায়ক ডাক্তৰ মানসিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত সৈয়দ ইছফাকুৰ ৰহমান আৰক্ষী অধীক্ষক ডক্টৰ ৰমন ডিক্কোৰ জিলাখনৰ 9টা পৰিষদীয় MSC সকলৰ লগতে জিলাখনৰ অধীনস্থ পৌৰসভা কেইখনৰ অধ্যক্ষসকল উপস্থিত থাকে স্থানীয় বিধায়কগৰাকীক অধ্যক্ষ হিচাপে লৈ জিলা ভিত্তিক সমিতি গঠন কৰে উদ্দেশ্য এটাই বহিৰাজ্যৰ পৰা অহা সকলক যাতে সুন্দৰভাৱে কোৱাৰেণ্টাইনত ৰাখি জিলাবাসীক সুৰক্ষিত ৰাখিব পাৰি প্ৰয়োজনত জনসাধাৰণক সহায় সহযোগিতাও কামনা কৰা হৈছে উল্লেখযোগ্য যে পাৰ্বত্য জিলাখনত বাতৰি লিখা পৰলৈকে 61 জন কোৱাৰেণ্টাইন কক্ষত থকাৰ বিপৰীতে 3,565 জন হোম কোৱাৰেণ্টাইনত ৰখা হৈছে আমি জনামতে তেখেতসকলৰ নাম অজয় শিৱা আৰু ভীম শিৱা তেওঁলোকে একেটা পৰিয়ালৰে হয় সম্বন্ধত কাজিন ব্ৰাদাৰ ভাই ককাই হয় তেখেতসকলে ইয়াতে যোৱা মাৰ্চ মাহৰ প্ৰথম ভাগতে কাম বিচাৰি পেলাই ইয়াৰ পৰা আমি জনামতে দিল্লীত গৈছিলে আৰু তাৰপৰা গুৰগাঁৱৰ ওচৰত কোনোবা কোম্পানীত তেখেতসকলে কাম পাইছিলে কিন্তু তেওঁলোকৰ দুৰ্ভাগ্যবশত জাষ্ট কাম আৰম্ভ হোৱাৰ 2-3 দিন পাছতে লকডাউন আৰম্ভ হ'ল গতিকে তেখেতসকলৰ কামত তাত যিটো কাম আছিলে সেইটো তেখেতসকলৰ হাতৰ পৰা হেৰাই যায় গতিকে এনেদৰে তাতে থকা আৰু বহুকেইজন যুৱকৰ লগত মিলি আমি শুনামতে 24 জন ব্যক্তি তেওঁলোকে আছিলে তেওঁলোকে এখন গাড়ী ভাড়া কৰি তাৰ পৰা আহিছিলে আৰু যিহেতু তেওঁলোকে এটা সজ্জনৰ পৰা আহিছিলে গতিকে তেখেতসকলক সৰুহজাই যি আমাৰ ৰিজনেল স্ক্ৰিনিং চেণ্টাৰ আছে তাতে তেখেতসকলৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰা হ'ল আৰু তেখেতসকলক তাতে কোৱাৰেণ্টাইনত ৰাখিছিলে মহালক্ষ্মী বুলি এখন হোটেল আছে এই হোটেলত তেওঁলোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছিলে আৰু তেওঁলোকৰ যি স্বাব লৈছিলে তাৰ ৰিজাল্ট কোভিড পজিটিভ হোৱাৰ বাবে যোৱাকালিয়ে তেখেতসকলক মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেললৈ শিফ্ট কৰা হ'ল আৰু তাতে তেখেতসকলৰ ট্ৰিটমেণ্ট চলি আছে তো আমি এটা কথা চিন্তা কৰিছিলোঁ যে তেখেতসকলৰ যিহেতু ইয়াৰ বাসিন্দা হয় যে ইয়াৰ পৰা তেওঁলোকৰ ঘৰৰ মানুহ কোনোবা তেওঁলোকৰ তাত গৈছিলে নেকি খবৰ ল'বলৈ কিন্তু আজি আমি গম পালোঁ যে ইয়াৰ পৰা কোনো তেখেতসকলৰ তাত যোৱা নাই তেওঁলোকে দিল্লীত থাকোঁতে বা গুৱাহাটীলৈ অহাৰ পাছতে ফোনতহে যোগাযোগ হৈছিলে গতিকে কোনো ডাইৰেক্টলি ইয়াৰ মানুহ তেওঁলোকৰ তাত যোৱা নাই বা তেওঁলোকে যিটো গ্ৰুপত আহিছিলে সেইটো গ্ৰুপৰ আৰু সদস্য আছে সেই সদস্যসকলো ইয়ালৈ ঘূৰি অহা নাই তেওঁলোকো ইতিমধ্যে গুৱাহাটীতে বেলেগ বেলেগ স্থানত কোৱাৰেণ্টাইন হৈ আছে পথাতলাংছৰ পৰা জেছন ইংহে ৰিপৰ্ট কাট নিউজ নিশ্চয় হৈ উঠিলহেঁতেন পিছপৰা কাৰ্বি আংলং জিলাৰ দ্বিতীয়টো কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান হৈ উঠিলহেঁতেন স্থানীয় ল'ৰা ছোৱালীৰ কাৰিকৰী শিক্ষা আহৰণৰ প্ৰতিষ্ঠান হৈ উঠিলহেঁতেন কাৰিকৰী শিক্ষাৰে শিক্ষিত হৈ হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভৱিষ্যত জীৱনৰ লক্ষ্য তথা উন্নতিৰ জখলা হৈ উঠিলহেঁতেন কাৰিকৰী শিক্ষা আহৰণৰ বাবে প্ৰতি বছৰে লাখ লাখ টকা খৰচ কৰি বহিৰাজ্য তথা মহানগৰসমূহলৈ ওলাই যোৱাৰ পৰিৱৰ্তে কম খৰচতে ঘৰৰ ল'ৰা ঘৰতে থাকি কাৰিকৰী শিক্ষাৰে শিক্ষিত হৈ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ কিন্তু সকলোবোৰ কল্পনা জল্পনা ধূলিসাৎ হ'ল
ধূলিসাৎ হ'ল স্থানীয় ৰাইজে শিক্ষা প্ৰতিষ্ঠান ITIক লৈ দেখা সপোন হয় আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ 2012 চনত প্ৰতিষ্ঠা কৰা বুকাজান মহকুমা অন্তৰ্গত কুলিকত স্থাপন কৰিবলৈ লোৱা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ITIৰ কথা আপোনালোকে ইয়া নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে ক্ৰমে ধ্বংসাৱশলৈ পৰিণত হোৱা কিছুমান আৰম্ভণি পৰ্যায়ৰ ভৱন অৰ্থাৎ শিক্ষা প্ৰতিষ্ঠানটিৰ এই আধৰুৱা বেৰাসমূহৰ চাৰিওফালে হাবিবন গজি উঠিছে জানিব পৰা মতে বৰজান পৰিষদ সমষ্টি এলেকাত নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰতিষ্ঠানটিৰ নিৰ্মাণৰ দায়িত্বত আছিল নগাঁৱৰ এগৰাকী ঠিকাদাৰজনে আকৌ এই সমস্ত নিৰ্মাণ কাৰ্যৰ চোৱাচিতাৰ দায়িত্ব দিছিল স্থানীয় কোনো ইংটি উপাধাধাৰী লক্ষণীয়ভাৱে 7-8 বছৰেই মাত্ৰ 30% কাম কৰি এইদৰে ৰহস্যজনকভাৱে পেলাই থৈছে ঠিকাদাৰজনে হয়তো এইখন হৈ উঠা হ'লে ইয়াতে শিক্ষা অৰ্জন কৰি ভাল পদত নিযুক্তি হ'ব পাৰিলেহেঁতেন এতিয়া কোনো কাৰিকৰী দক্ষতা তথা জ্ঞান নথকাকৈ কাম কৰিবলৈ লাখ যুৱক যুৱতী অসম তথা কাৰ্বি আংলঙৰ পৰা বহিৰাজ্যলৈ প্ৰব্ৰজিত হৈ নগলহেঁতেন যি সম্প্ৰতি দেশৰ সংকট কালত চৰকাৰৰে মূৰৰ বিষৰ কাৰণ হৈ পৰিছে ৰাজ্য তথা পৰিষদ চৰকাৰে এই সন্দৰ্ভত নতুনকৈ বিবেচনা কৰি আধৰুৱা প্ৰতিষ্ঠানটি পূৰ্ণ কৰিবনে বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ হঠাৎ লকডাউনে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ বহিৰাজ্যত কৰ্মৰত যুৱকসকলৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি কৰো বুলিলেও নিজ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিব পৰা নাই পশ্চিম বংগত কৰ্মৰত কাৰ্বি যুৱকসকলৰো একে হাহাকাৰ অৱস্থা হাত হাৰি যোৱা নাই অভাৱ অনাটন তথা হাহাকাৰ পৰিস্থিতি হঠাৎ লকডাউনে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ বহিৰাজ্যত কৰ্মৰত যুৱকসকলৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি কৰো বুলিও নিজ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিব পৰা নাই পশ্চিম বংগত কৰ্মৰত কাৰ্বি যুৱকসকলৰো একে হাহাকাৰ অৱস্থা হাত হাৰি যোৱা নাই অভাৱ অনাটন তথা হাহাকাৰ পৰিস্থিতি আনহাতে দীৰ্ঘদিনীয়া লকডাউনৰ কালছোৱাত বন্ধ উপাৰ্জনৰ পথ এনে পৰিপ্ৰেক্ষিতত নাজল নাথল অৱস্থা ঘৰত বহি কাম কৰিবলৈ বুলি ঘৰৰ পৰা উপাৰ্জনৰ বাবে ওলাই যোৱা পৰিয়ালসকলৰ এনে সংকট কালত এইসকল দুৰ্গত লোকৰ কাষত থিয় দিলে এগৰাকী সুহৃদ ব্যক্তি 1 নং দুৱাৰ আমলা পৰিষদ সমষ্টি মণ্ডল কংগ্ৰেছৰ সভাপতি বিজয় তেৰণে ব্যক্তিগতভাৱে 5,000 টকা প্ৰদান কৰি দুৰ্গত দিশহাৰা হোৱা পৰিয়ালকেইটিক কিছু সকাহ দিয়া প্ৰয়াস কৰিছে চূড়ান্ত মানৱীয়তা নিদৰ্শন দাঙি ধৰা কংগ্ৰেছ নেতাজনৰ এই পদক্ষেপক শলাগ যাচে সুদূৰ পশ্চিম বংগত আবদ্ধ থকা শ্ৰমিকসকলে লগতে এইটোৰ দিনত MSC প্ৰভাত চন্দ্ৰ তাৰকো কিছু সহায় আগবঢ়াবলৈ আকুল প্ৰাৰ্থনা কৰে আবদ্ধ শ্ৰমিককেইজনে MEC প্রভাত চন্দ্র তারও আহিরিয়ালো লাসে নিলিতুম ভান কান নাকি হুমরিরে কাদু বেতা নাকি হুমরিরে আজকসে নিলিতুম নন দা কেরালা লং সে কামনা চংদা COVID-19 pen lockdown do kofen nilitum an ne kisung pen kiturong le pen seng tangga poisa non hem ke damita tangga poisa ka besi nilitum kisung hektik lo non malta nilitum han amalik bang ta henda mo kusenang toilo la son por hut akai alangli bijoy teron akai alangli nang humri se nilitum han asap soga sita tangkas suriko nang kise nitum kaduwe aguga nitum nengkang sampen alang lipan kardom pajirlo la senilitum non ke do bang thongwer aro bang sok bang thong bang belek arum se do nilitum la so arum pen la so arum ke dam gita nilitum chedam chewanglong le debdo la senilitum non aro karbianglong athai tujuramlong hangkanda choneng rilo la se nilitum han aro han se nangrapon thekko puse nilitum nengki thilo নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
Looking for your household essentials? MS Phangcho Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Phangcho Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালৈ। কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি পালন কৰা দীৰ্ঘদিনীয়া লকডাউনত চৰকাৰী তথা বেচৰকাৰী দল সংগঠনে বিভিন্ন সময়ে সময়ে দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰি আহিছে খাদ্য সামগ্ৰী তথা আন সাহায্য। এই সময়তে জাইপং লেমছে কিছু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি স্বাভাৱিকতে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। লাংহিন পৰিষদ সমষ্টিৰ অন্তৰ্গত জাইপং লেমছৰ অধ্যক্ষ থেংকুৰ সিং তেৰাং, সম্পাদক প্ৰহ্লাদ তকবি আৰু প্ৰাক্তন অধ্যক্ষ ৰণ সিং তেৰণে এই ব্যতিক্ৰমী চিন্তাধাৰাৰে বিশেষভাৱে অভাৱ অনাটন তথা কষ্টত পীড়িত লোকসকলক বিতৰণ কৰিলে সাহায্য। জাইপং লেমছৰ ভিতৰত পৰা লাংহিন, ফুলনি আৰু সিংহাসন সমষ্টিৰ অতি দুখীয়া, দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত, বিশেষভাৱে সক্ষম তথা অতি দুখীয়া 30টা পৰিয়াল বাছি উলিয়াই প্ৰদান কৰে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী। চাউল, দালি, কেৰাচিন আদি সামগ্ৰী প্ৰদান কৰাৰ উপৰিও দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত ব্যক্তিক অৰ্থ সাহায্য প্ৰদান কৰে। তেওঁলোকৰ এই পদক্ষেপক আন্তৰিক শলাগ যাচে স্থানীয় ৰাইজে। Patagit hom tangdat penapi itum jitu asang pahin dokoklo la patagit hom karono mong kami rong pikir rapo arat atumpan kar tidu kar tabi kado kowe pacitangat penapi asang abang asabo pahin dokoklo tapi puthon itum lensang gong korte itum pen chingwai chingsai si tapi tekok do tiki do hong hab do hong ru do hala bangso bang pu bang chiu tu phan ili ahir jumi ke long ye phan alang le tu phan sang kerasin inti dali lahin ke do hormon mangke itum ta chunang ne lo ta hala tu phan kerab lo pu te li ahir jumi long pu pu itum chingwai chingsai chi don pensi pini ge ni tu hala bang pu bang pi tu phan kero nam ye phan non len pen ke barlo লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ। কেইবাজাক নেৰানেপেৰা বৰষুণত 1 নং দুৱাৰ আমলা গড়কাপ্তানি পথৰ দুৰৱস্থা। আগতীয়া বাৰিষাই পৰিষদৰ অধীনস্থ বিয়াগুম বিভাগটিৰ কাম কাজৰ শেহতীয়া নমুনাত তুলি ধৰিছে জল পটপটকৈ। চাওঁ আহক এই বিশেষ প্ৰতিবেদন। এয়া এখন পুখুৰী নেকি বাৰু? পথৰ মাজতে এখন পুখুৰী। পিছে ৰব, এইখন পুখুৰী বুলি একেবাৰে নিশ্চিত হৈ নল'ব। এয়া 1 নং দুৱাৰ আমলা পৰিষদ সমষ্টিৰ অন্তৰ্গত বৈঠালাংছ আমৰেঙৰ হৈ আমচলৈ যোৱা গড়কাপ্তানি পথহে। ভালদৰে চাওক, পথৰ মাজতে এই পুখুৰী সদৃশ পথটোৰে কেনেকৈ বাহন অতিক্ৰম কৰিছে। অবৰ্ণনীয় পৰিস্থিতি স্থানীয় ৰাইজৰ মাজত। প্ৰলয়ংকাৰী আমফাঙৰ কিছু প্ৰভাৱ সমগ্ৰ পশ্চিম কাৰ্বি আংলঙত।
মাজে মাজে বতাহ আৰু প্ৰবল বৰষুণ ফলশ্ৰুতিত আগতীয়া বাৰিষা সদৃশ অঞ্চলটোত উল্লেখযোগ্য যে বিগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত এই পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বাৰিষাৰ আগতে এই অবৰ্ণনীয় পৰিস্থিতি হলে আগন্তুক বাৰিষা কালত কি হ'ব তাকে লৈ শংকিত হৈছে স্থানীয় ৰাইজ বিশেষ প্ৰতিবেদক কাট নিউজ আজিৰ এই অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ